সে ধুনীয়া পদুমী গীতটো কোনে ৰচনা কৰিছিল? ইয়াৰ পিছত আছে বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে কি শিক্ষা লৈছিল? ইয়াৰ পিছত আছে বিষ্ণুপ্ৰসাদ ৰাভাই কোন বিদেশী নৃত্য দেখি অনুপ্ৰাণিত হৈছিল? ইয়াৰ পিছত আছে কি বাদ্যযন্ত্ৰৰ বিষয়ে বিষ্ণুপ্ৰসাদ ৰাভাই বিজ্ঞানসমূহ সম্পূৰ্ণ চৰ্চা কৰিছিল? ইয়াৰ পিছত আছে বিষ্ণুপ্ৰসাদ ৰাভাই অঁকা উল্লেখযোগ্য ছবি কেইখনৰ নাম? ইয়াৰ পিছত আছে বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? তেওঁৰ তেজপুৰত থকা সাংস্কৃতিক মন্ত্ৰণখনৰ নাম কি? এইকেইটা কুৱেশ্যন এনচাৰ আজি আলোচনা কৰিম। প্ৰথমটো হয় বিষ্ণুপ্ৰসাদ ৰাভা। ইয়াত ক নম্বৰটো দিয়া আছে, ক নম্বৰ বিষ্ণুপ্ৰসাদ ৰাভা। ইয়াৰ পিছত খ নম্বৰ হয় বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে সংগীতৰ শিক্ষাও আৰম্ভ কৰিছিল? গ নম্বৰ চৰিয়াৰ বিশ্ববিখ্যাত নৃত্য পটীয়সী আন পাভলভা নৃত্য? ইয়াৰ পিছত আছে খ নম্বৰ অসমৰ বিভিন্ন বাদ্যযন্ত্ৰ যেনে ঢোল, খোল, তাল, পেঁপা, টকা, কালি, টকাৰী আদি বিষয়ে তেখেতে বিজ্ঞানসম্পন্ন অধ্যয়ন কৰিছিল? ইয়াৰ পিছত আছে ঙ নম্বৰ শ্ৰীমন্ত শংকৰদেৱৰ তীৰ্থ আৰু বাঁহী আলোচনীৰ বেটুপাতৰ বাবে অঁকা ৭খলপীয়া সিংহাসনৰ ছবি উল্লেখযোগ্য? ইয়াৰ পিছত আছে এইটো তোমালোকে এনেদৰে লিখিবা বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্মদিনটো বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ পিছত আছে ৬ নম্বৰটো হয় তেজপুৰৰ বাণ থিয়েটাৰ।